एपिसिसिनि नेहाथारि तुलिका हाजरिका गगैया उदालगुरि जिल्लानि माजबाराव ब्लक कंग्रेसनि जरखा आफादारि मेलाव नुजाथिदों। बिटिसि गौथुमनि बिसायख'थिया खाथियाव सफैनाय लोगो लोगो राजखान्थियारि दोलोफोरनि गेजेराव राजखान्थियारि गोहोम गोग्लैनायखौ नुनो मोन्दों। माजबार ब्लक कंग्रेसनि मोनसे जरखा आफादारि जथुमा दिनै माजबारनि जुनार देहा फाहामसालियाव आलासि न'आव खुंनाय जायो। मख'नाय आफादारि मेलाव पासनि सेरफां काउन्सिल बियाबाव सायख'जानाय कंग्रेस दोलोनिफ्राय बिजाथि फसंनायनि सायाव गुवारै सावरायनाय जायो। बे जथुमाव सावरायनाय जादोंदि उदालगुरि जिल्लानि बियाबफोराव गोबां मासिफोराव बिसायख'थि गेलेनाय जागोन। बे मेलाव एपिसिसिनि सोद्रोमा नारायण अधिकारी, रिलन मुसाहारि, उदालगुरि जिल्ला कंग्रेस कमिटिनि धनेश्वर बर', लेङाइ आफादगिरि मतिलाल राभा, नेहाथारि महेश शर्मा, महिला कंग्रेस कमिटि जिल्ला आफादगिरि रनमि बरुवा आरो गोबां थाखोनि कंग्रेस मावथिफोरा नुजाथियो। সাংগঠনিক মণ্ডল অভিৱৰ্তন আমাৰ আছিলে আজি আমি সকলো ইয়াৰ 12জন মণ্ডলৰ তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ। তেওঁলোকৰ কাৰ্যনিৰ্বাহকখনক আমি চালোঁ, তেওঁলোকৰ লগত কথা পাতি কি ধৰক ভুলভ্ৰান্তি হৈছে, কি আমাৰ কৰিবলগীয়া কাম আছে। সৰু সৰু ল'ৰা তেওঁলোক আগবাঢ়ি আহিছে, ভাল লাগিছে। মানুহ যথেষ্ট আহিলে আৰু নিৰ্বাচন যিহেতু ইয়াতে 2 মাহৰ পিছতে, তো আমি সেইমতে আগবাঢ়ি গৈছোঁ কামখিনি। আৰু এইবাৰ ইয়াত কংগ্ৰেছ জিকাটোতো একদম নিশ্চিত। তো দাদাই কোৱা নিচিনা 10খনৰ 5খন আসন পাব বুলি ভাবিছে, কিন্তু আমি 10খনেই পাম বুলি আমি আশা কৰিছোঁ। তো সেই হিচাপে আমি ভাবিছোঁ যে যুঁজখন অকল এনেকুৱা যুঁজ নহয়, এখন মহাৰণ হ'ব। মহাৰণখনত আমি যোদ্ধা হিচাপে আগবাঢ়ি আহিছোঁ। আমাক গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত আমি নিজকে আৰু শক্তিশালী অনুভৱ কৰিছোঁ। আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মীৰা বাইদেউ ডাঙৰীয়ানীৰ নেতৃত্বত আমি এখন সবল মহিলাৰ এখন বিচাৰোঁ। নেতৃত্বহীন গোটেই মানুহখিনিৰ লগত আমি একেলগে আগবাঢ়িব বিচাৰোঁ। মহিলাসকলকো কওঁ যে আগবাঢ়ি আহক সকলো, আমি আছোঁ সকলো ফালৰ পৰা সহায় সহযোগিতা কৰিবৰ কাৰণে। তো বাকী চাওঁ, কিন্তু আমি এইবাৰ যে এইখন যুঁজত জিকিম এইটো একেবাৰে সত্য কথা। চাওক, এইটোতো দলৰ ওপৰত নিৰ্ভৰ কৰে, দলে কাক বিচাৰে কেনেকুৱা ধৰণৰ, আৰু ৰাইজৰ ওপৰতো নিৰ্ভৰ কৰিব। ৰাইজৰ লগত সকলো প্ৰাৰ্থীৰ কেনেকুৱা ধৰণৰ আছে ৰিলেশ্যনবোৰ। তো অকল এইটো কথা নহয় যে আমি কৈ দিম এগৰাকীয়ে পাব বা কাৰোবাৰ ফেভাৰেজল। ইয়াত এতিয়া কাৰো প্ৰিয় পাত্ৰৰ কোনো স্থান নাই। ইয়াত যোনে কৰ্ম কৰি যাব, যাৰ কাম ভাল, তেওঁলোকেহে এইবাৰৰ পৰা প্ৰতিটো নিৰ্বাচন খেলিব। যোনত আছে, যোনে ৰাইজৰ কাম কৰি গৈছে, তেওঁলোকে এইবাৰ প্ৰতিটো নিৰ্বাচন খেলিব। আৰু আমি আশা কৰোঁ সকলোৱে জিকি আহিব এইবাৰ। চাব, ওদালগুৰি জিলা হিচাপে আমাৰ 10খন আছে। 10খনৰ ভিতৰত আমি আজি 10খনৰ ভিতৰত আমাৰ 5খন আহিব। আমাৰ যিবিলাক চিট আহিব বুলি আমি আশা কৰিছোঁ, পাঁচনৈ চেৰপাং, ৰৌতা, ধনশ্ৰী, মদৈবাৰী আৰু আমাৰ ননী চেৰপাং, আৰু বাকী যিবিলাক 5টা সমষ্টি আছে, ইয়াতো আমি দুৰ্বল নহয়। ভালকৈ যদি আমি কাম কৰোঁ, আমাৰ গৌৰৱ গগৈ নেতৃত্বত যি অসমৰ সভাপতি, তেখেতে কৈছে যে ওদালগুৰিত অতি সোনকালে আহিব, আৰু তেখেতে অহাৰ লগে লগে ওদালগুৰিৰ চেঞ্জ হৈ যাব। আৰু সেই কমেও 5খন। আৰু এইবাৰ বিটিচিত আমাৰে চৰকাৰ হ'ব, কংগ্ৰেছৰ চৰকাৰ। আৰু এইবাৰ বিটিচি বাকীয়ে বিচাৰিছে এইবাৰ কংগ্ৰেছ। ওদালগুৰি জিলাৰ যি 39 নং পাঁচনৈ চেৰপাং সমষ্টি, বিটিচিৰ সমষ্টি, এই সমষ্টিৰ যিখিনি ব্লক কমিটিৰ যি সভা ভালে হৈ গ'ল। এই সমষ্টিৰ সকলো ৰাইজে, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো যোগদান কৰিছে। আৰু এই সমষ্টিত, পাঁচনৈ চেৰপাং সমষ্টিত, বিটিচিৰ সমষ্টিত আমি এইবাৰ যুঁজ এখন হ'ব। আৰু এই যুঁজত পাঁচনৈ চেৰপাঙত আমি জিকি আহিম। আমি এটা সিদ্ধান্ত লৈছে। যোৱাকালি আমাৰ বিটিচিৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰত মিটিং হৈছিল। এই মিটিঙত আমাৰ যি এপিচিচিৰ যি কাৰ্যকৰী সভাপতিসকল আছে, তিনিজনো লগত আছিল। আৰু অসমৰ যি ইনচাৰ্জ পৃথ্বীৰাজ চাটে, তেখেতেও আছিল। তেখেতে ঘোষণা কৰিছে 40টা সমষ্টি 40টাও ইলেকশ্যন খেলা হ'ব। পিছপৰা বুলি নহয়, আমাৰ ইয়াত MLA বহু বছৰ MLA আছিল।
মন্ত্ৰী হৈছে এই মাজবাট সমষ্টিৰ পৰা আৰু চিলভিয়াছ কন্দপানৰ নেতৃত্বত যি কংগ্ৰেছে এই সময়ত গোটেই মাজবাট সমষ্টিটোৰ উন্নয়নৰ কাম কৰিছিল সকলো জাতি ধৰ্ম নিৰ্বিশেষে এইবাৰ আমাৰ চিলভিয়াছ কন্দপানৰ যি নীতি আদৰ্শক লৈ আমি ইলেকশ্যন খেলিব বিচাৰিছোঁ আৰু ইয়াৰ আমাক ৰাইজে বিপুল ভোটত জিকাব বুলি আমি আশাবাদী মাজবাটनिफ्राय जतिनाथनि रिपर्ट NBT लाइभ